নমস্কাৰ সকলোকে মই অন্যতি মিনি ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এতিয়া মই যাবলৈ ওলাইছোঁ কলেজলৈ বুলি কিছেনে আই এম ৰেডি টু গ' খাই লৈছোঁ কিবা এটা ভাত খোৱা নাই চিম্পলি চেৱৈ খাই লৈছোঁ আজিকালি মোৰ বহুত চেৱৈ বহুত লাগিছে খাবলৈ জানেনে সেইকাৰণে এনি টাইম চেৱৈকে খাই থাকোঁ দিনে ৰাতি এতিয়া মই গৈ আছোঁ আমাৰ যিহেতু আজি প্ৰেজেণ্টেশ্যন আছে মাইনৰ প্ৰেজেণ্টেশ্যন দেখিছেনে চবেই একদম প্ৰিপেৰেশ্যন কৰাত লাগি আছে আৰু মই এইফালে ভিডিঅ' কৰাত লাগি ফিলিং ফৰ প্ৰেজেণ্টেশ্যন হয় নেকি দেখিছেনে দোকানত ভাবিয়ে মোক দিলে খাবলৈ জলফাই বহুত দিন খোৱা নাই খাব লাগিব কিন্তু এতিয়া নাখাওঁ এতিয়াতো মোৰ পূৰা ফাটি আছে কি হ'ব কি নাই ভয় লাগি আছে পূৰা দিনাখন ইমান ভয় নালাগে যেতিয়া হৈ থাকে তেতিয়াহে বেছি ভয়টো লাগে দেখিছে এইফালে ফ্ৰেণ্ডছে পূৰা শুই মেলি প্ৰিপেয়াৰ হৈ লৈছে এইফালে প্ৰেজেণ্টেশ্যনো হৈ আছে ফাইনেলি আমাৰ প্ৰেজেণ্টেশ্যন শেষ হ'ল মই সেইটো বস্তু আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ মানে সেইটো টাইমত মানে অলপ বেলেগ এটা জোনতে আছিলোঁ যিহেতু তো এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ গধূলি হৈ গ'ল বহুত এনেকুৱাই তামাম মোৰ ভোক লাগিছে নহয় মই মানে ৰখিব পৰা নাই মানে মই যেন তেন ঘৰ গৈ এতিয়া ঠিকছে দবামহে মানে আৰু ভাইটি আহিলে নিবলৈ মোক এতিয়া মই গৈ আছোঁ ঘৰলৈ বুলি ফাইনেলি মোৰ ফেচবুকত 11K ফলোৱাৰ্ছ হ'ল মই মাক সেইটো কৈ আছোঁ মায়ে ভাবিছে 11,000 টকা মোৰ একাউণ্টত সোমাইছে লল সোমাই আহি দেখিলোঁ আমাৰ মহাশয় ভিতৰত সোমাই আছে মানে ব্ৰুনো বহুত দিনৰ মূৰত মোৰ ভিডিঅ'ত আহিছে মানে য'ৰ পৰাই নাহোঁ লাগিলে মৰম কৰিহে মানে আমি নিজৰ কাম আৰম্ভ কৰিব লাগিব নহ'লে ই ঠেহ পাতি থাকে অবভিয়াছলি জীৱ জন্তুবোৰে মানুহতকৈ বেছি বুজি পায় তো মই কাপোৰ কানি সলাই এতিয়া খাবলৈ লৈছোঁ ই চাই আছে দেখিছেনে অ'কে টাটা বাই বাই আজিলৈ